নমস্কাৰ বন্ধু বান্ধৱীসকল। আমি আজি আমাৰ সমাজতে চলি থকা এটা সৰু কাহিনী মানে আপোনালোকৰ ওচৰত জুকাবলৈ আমি ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা পায় আমাক জনাবচোন। লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱাকৈ লাগে ভিডিঅ'টো। আৰু লগতে ভিডিঅ'টো যদি চাই ভাল পায়, আমাৰ যিটো নতুন নতুন ভিডিঅ' আমি আপলোড দিম তাৰ আপুনি প্ৰথমতে আপুনি নটিফিকেশ্যনটো পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ পইচা নাযায়। ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো কাষত ঘণ্টি বটন আহে সেইটোত এবাৰ টিপি দিব। গতিকে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। মোৰ ভোক লাগিছে, ভাত দে না। তোৰ ভোক লাগিলে ৰাতিপুৱা ভোকা পিঠা দি চাহ নাখালি? খালি খাওঁ যা চাটলে গু কাম আছে মোৰ। আবাৰ খাব পাইছা খালি কোৱা নাই কথা, বেলেগ কাম নাই আৰু। ৰাতিপুৱাৰ পৰা খালি খাওঁকে আছে। হেৰা ক'ত গ'লা হে? চাই পেলাইচোন, এই মোৰ চশমাযোৰ বিচাৰি পোৱা নাই, অলপ বিচাৰি দেচোন। তুমি এটা বস্তুও বিচাৰি ল'ব নোৱাৰা। অ' বাবু, তই ঘৰত থাকিবি দে, ক'তো নাযাবি। মই তোৰ লগি আহোঁতে চলা আনিম দে। দাদা তই সোনকালে আহিবি, তই নাথাকিলে বৌয়ে মাৰি থাকে। হ'ব তই ভালকৈ থাকিবি, খালি আমাৰে তাইকে মাৰিব। দাদা সোনকালে আহিবি দে। হ'ব দে। ল তুমি অলপ বাবুক মৰম কৰিবিচোন। হ'ব ইমান ক'ব নালাগে। বাবু তুমি থাক দে, মই আহোঁ। যাবা আবাৰা তোক মই সদায় মাৰো, তোক আজি ভাতে নেদো, থাক লৈ যাবি। ভাত নিদো বুলি নকবি না। ভাত দিম তো, সদায় সময়মতে ভাত দেওঁ, তথাপি দাদাক লগে থাকা। আজিৰ পৰা তই মোক মাৰিলেও দাদাৰ আগত নকওঁ দে। নেদো যা নেদো। দে না, নেদো যা। দে না, ভাত ভোক লাগিছে। হেৰা ক'ত গ'লা? ৰবা মই কাম কৰি আছো। বাবু কি কৰি আছা তুমি? চোৱাচোন তোমালৈ কি আনিছো মই। চোৱাচোন চোলা, দাদা চোলা আনিছে। চোলা তই ভালদৰে থাকিবি দে বাবু। এইটো লোৱা, ইয়াতে ভৰাই থৈ দিবা। হ'ব মই এইটো পিন্ধিম আজি। পিন্ধিবি? দাদা চোলা আনিছে। ভাল লাগিছে নে তোমাৰ? ভাল লাগিছে দাদা। ভাইৰৰ কাৰণে আনিয়ে থাক, মোলৈ কিন্তু একো নাই। তোমাৰ দেখোন আছে। বাবুৰ গৰম কাপোৰ নাই কাৰণে আনিছো। বলা গাঁৱটো ধুই লওঁ, কাপোৰ অলপ দিয়া। নাখাওঁ মই সুদা ভাত। নাখাবি তই সুদা ভাত, খা
খাবাই লাগিব নাখাওঁ যা যা ভাত মৰ নাখাবি তই ভাত ৰ দি আছো ৰ খা দিয়া খা নাখাওঁ মই নাখাওঁ মই যা ভাত নাখাওঁ যা খাব লাগিব খা নাখাওঁ খা বুলি কৈছো খা নাখাওঁ মই খা নাখালি আৰু আহি আছো তো এৰা ক'ত গ'লা হে চা শুনাচোন শুনা বাবু বাবু ক'ত গ'লা তুমি চাই ফেলে আছোন বাবু 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 ক'ত গ'ল হে ক'ব নোৱাৰো মই কি ক'ব নোৱাৰা হে ঘৰত থাকি কিনে এতিয়া লচোন মই বিচাৰি আহোঁ বাবু বাবু ক'ত আছা তুমি বাবু বাবু ক'ত গেল ইও বাবু বাবু আমাৰ বাবুক দেখিছে নেকি ভাই নাই দেখা নাইছো ক'ত বা গেল বাবু 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 ঐ বাবু 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 তই ইয়াত এনেকৈ কিয় আছা কিয় কান্দি আছা উচ্চৰত ঐ দাদা মোক বয়ে মাৰিছে হয় নেকি বলচোন বল বল এতিয়া ঘৰলৈ বলচোন বল বল এৰা শুনাচোন তোমাক আজিয়ে কৈ থৈ দিলোঁ আৰু কেতিয়াবালৈ যদি বাবুক মাৰা কি হয় কিন্তু ঠিক নাই যা এতিয়া কিবা এটা খাব দিয়া হেল্ল' অঁ ক মই শুনি আছোঁ কি হয় নেকি ৰ'বা 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 মই গৈ আছোঁ ৰ'বা জল্দি যাই আছোঁ মানুহজন ক'ত গ'ল ইয়াতে কিবা লিখি আছিল হঠাতে নোহোৱা হ'ল এৰা চাওঁ ইফালে আহচোন ৰাজু তোৰ কি হ'ল কেনেকুৱা হ'ল এই ৰাস্তা দি আহি থাকোঁতে তহঁতৰ ঘৰত এই বাইক এখন খুন্দা মাৰি দিলে আৰু কি হৈছে ক'ত কি হৈছে নাই ইয়াতে দুখ পাইছোঁ ঠিকে আছে না ইয়াতে দুখ পাইছা নেকি আৰু নাই 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 ইয়াতে পাইছা না নাই ইয়াতে হেৰা হ'ব ইমান দুখ কৰিব নালাগে সিমানো আঘাত পোৱা নাই আজি নিজৰজন অলপ আঘাত পাওঁতে যিমান দুখ কৰি আছা আজি অত দিনে যে তুমি মোৰ ভাইজনক ইমান দুখ কষ্ট দি আছা এবাৰ অনুমান কৰিব পাৰিছা না সি কিমান কষ্টত আছে সেইকাৰণে নিজৰজনক যিমান আপোন বুলি ভাবা আনৰজনকো সিমানে আপোন বুলি ভাবিব লাগে মোক ক্ষমা কৰি দিব আজিৰ পৰা আৰু তেনেকুৱা ভুল নকৰোঁ হ'ব বুজি যে পাইছা ভাল লাগিছে